নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ আন এটি ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোৰ জৰিয়তে দিব ওলাইছো আপোনালোকক এটা মেছেজ। মোৰ প্ৰতিভাৰ সন্ধানত 21 শীৰ্ষক যি এক অনুষ্ঠান, এই অনুষ্ঠানটিৰ জৰিয়তে আৰম্ভ কৰিছিলো এক যাত্ৰা, য'ত চেষ্টা কৰিছিলো আমাৰ উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিভাসমূহ বিকশিত কৰিবৰ কাৰণে, য'ৰ পৰা হয়তো বহুতৰ কাৰণে ই এক প্ৰেৰণামূলক হয়। আৰু এই অনুষ্ঠানৰ জৰিয়তে অকল প্ৰেৰণা পোৱাই নহয়, আমি হয়তো বহুত নজনা কথাই জানিব বা শিকিব পাৰোঁ। এই মানসিকতাই আগত ৰাখি আকৌ এবাৰ আৰম্ভ কৰিবলৈ আহিছোঁ আমাৰ এই যাত্ৰা, যাৰ নাম হৈছে প্ৰতিভাৰ সন্ধানত 21। এতিয়া যিহেতু স্কুল কলেজ সকলো বন্ধ, হয়তো আপোনালোকৰ ল'ৰা ছোৱালী ঘৰতে তেওঁলোকৰ পঢ়া শুনাৰ মাজতে ব্যস্ততা আছে। এই পঢ়া শুনাৰ মাজতো কিছু সময় উলিয়াই তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত থকা প্ৰতিভাসমূহৰ দ্বাৰা যদি আমি তেওঁলোকক আৰু অলপ উৎসাহ যোগাব পাৰোঁ আৰু বহুতো নজনাই কথা আমি ইয়াৰ পৰা শিকিব বা জানিব পাৰোঁ, তেতিয়াহ'লে এই সময়খিনি সফল ব্যৱহাৰ হ'ব। আৰু হয়তো এই যাত্ৰা আমি অকল এই সময়খিনিৰ কাৰণে নাৰাখি এই প্ৰতিভা সন্ধানৰ 21 শীৰ্ষকৰ যি যাত্ৰা আমি এইটো কণ্টিনিউ কৰিম আৰু আমাৰ নৱপ্ৰজন্মক এই ধৰণৰ অনুপ্ৰেৰণামূলক বা বহুতো নজনা কথা আমি এই অনুষ্ঠানৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনাৰো যদি আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ নিজৰো এনে কোনো অভিজ্ঞতা আছে, এনে কোনো কাৰ্য কৰে বা এনে কোনো প্ৰতিভা আছে যি আপোনালোকে বিচাৰে যে সেই প্ৰতিভাসমূহ আনৰ আগত উপস্থাপন কৰাটো, আন বহুতে আপোনাক জনাটো বা আপোনাৰ এই কৰ্ম, আপোনাৰ এই কাৰ্য যাৰ পৰা আন বহুজনে বহুতো নজনা কথা শিকিব পাৰে, তেনেহ'লে আজিয়ে যোগাযোগ কৰক আমাৰ লগত। মাত্ৰ এটা মেছেজ লিখক, য'ত আপোনালোকৰ প্ৰতিভাসমূহৰ বিষয়ে লিখক বা আপোনালোকৰ এনে যি কাৰ্য য'ৰ পৰা বহুজনে বহুতো কথা, নজনা কথা শিকিব পাৰিব, সেই বস্তুটোৰ পৰা অনুপ্ৰাণিত হ'ব পাৰিব আৰু জীৱনত আগবঢ়াৰ এক সুযোগ বা সুবিধা পাব। গতিকে মই পঢ়িম আপোনাৰ মেছেজ আৰু ভাল লাগিলে নিশ্চয় আহিম আপোনাৰ ওচৰত, যি এই অনুষ্ঠানৰ জৰিয়তে আমি যাম আৰু একো যাব পাৰি। ধন্যবাদ।